মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰিলো। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই প্ৰিয়ংকাই মোৰ চেনেল বিন্দাছ প্ৰিয়ংকালৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ। মই আজি বনাম কোমোৰাৰ সৈতে হাঁহৰ মাংস। তো বলকচোন আপোনালোকে কোনে খাই ভাল পায় চেলো। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি থ'ব যাতে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তো বলক আজি আমি আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই হাঁহখিনি ধুই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মই পিঁয়াজ 6টামান কাটি ল'লোঁ। কোমোৰা আৰু মই আলুখিনি ফ্ৰাই কৰি ল'লোঁ। আদা, ৰহুন আৰু জলকীয়া মই পেষ্ট কৰি লৈছোঁ। হাঁহৰ মাংসত তেল একদম কম লাগে, চ' মই তেল অকণমান দিছোঁ, বেছি দিয়া নাই, আপোনালোকে দেখা পাইছে। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব। তাতে আপোনালোকে কেঁচা জলকীয়া নিজৰ সোৱাদ অনুসৰি দিব, কাৰণ মই পেষ্ট কৰাতে দিছোঁৱেই যিহেতু, সেইকাৰণে মই জলকীয়া এটা দিছোঁ। ধুনীয়াকৈ ৰঙচুৱা মই আদা নহৰুৰ পেষ্টখিনি তাতে দি দিলোঁ। ধুনীয়াকৈ লৰাই থাকিব যাতে চাব ফ্ৰাইটো ভাল হয়। ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব আৰু একদম তেল কমকৈ দিব, কাৰণ হাঁহৰ মাংসত এনেও তেল মানে বহুত হয়। চাবচোন মানে মোৰ কেৰাহীখনত তেল কিমান আছে, তেল নায়েই, একদম কম তেল দিছোঁ মই। ধুনীয়াকৈ লৰাই থাকিব, ফ্ৰাই কৰি থাকিব। তাত নিমখ দিব নিজৰ অনুমানত, আৰু হালধি দিব নিজৰ সোৱাদ অনুসৰি। তাৰপিছত মছলা দিব আপোনালোকে, জিৰা দিব, ধনিয়া দিব, তাৰপিছত চিকেন মছলা দিব পাৰে আৰু ডাক মছলাও দিব পাৰে। তাৰপিছত অলপমান আপোনালোকে ইলাইচি দিব আৰু অলপমান আপোনালোকে গৰম মছলা দিব, স্লাইড জাষ্ট ভাজি থাকিব। গৰম মছলাটো এনেই লাষ্টত দিয়ে, কিন্তু মই হাঁহৰ মাংসত ভজাতে দি দিওঁ, কাৰণ হাঁহৰ মাংসত অলপ মছলা লাগে। চ' এইখিনি লাৰি লাৰি ভাজি থাকিব ধুনীয়াকৈ। চাওকচোন পিঁয়াজখিনি ধুনীয়াকৈ ভজা হ'ল। মোৰ তেল একদম কেৰাহীখনত কম, নাই বুলি ক'লেও ভুল নহয়, একদম তেল কমকৈ দিছোঁ মই। হাঁহৰ মাংসত এনেও তেল মানে বহুত দিব নালাগে। আৰু মাংসখিনি ধুনীয়াকৈ মই মেৰিনেট কৰা নাই, মাংসখিনি এনেকৈ বনালেও ভাল লাগে খাই, আৰু আপোনালোকে মেৰিনেট কৰিও থ'ব পাৰে। মোৰ অলপ দৌৰা দৌৰি হ'ল কাৰণে মেৰিনেট কৰা নহ'ল। তো ধুনীয়াকৈ আপোনালোকে অলপ প্ৰথমতে মাংসখিনি দিয়াৰ লগে লগে অলপ হাই ফ্লেমত ভাজিব। আৰু হাঁহৰ মাংস অলপ মানে ফুটে, তেলান কাৰণে ফুটে অলপ, একো নাই, ধুনীয়াকৈ আপোনালোকে লৰাই থাকিব আৰু ধুনীয়া দৰে ভাজি থাকিব। আৰু অলপ জুইটো মই হাই ফ্লেমত দিছোঁ। মাংসখিনি ধুনীয়াকৈ লৰাই থাকিব। তাত মই চিকেন মছলা অলপ দি দিলোঁ। তাৰপিছত অলপমান ৰেড চিলি দি দিব। মই মানে জ্বলা বেছি নাখাওঁ, চ' মই বেছি দিয়া নাই ৰেড চিলিটো। আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে, বেছি জ্বলা নহয় বাৰু ৰেড চিলি দিলে, আৰু কালাৰটো ধুনীয়া হয়। ধুনীয়াকৈ লৰাই ভাজি থাকিব কম জুইত। মাংসখিনি ধুনীয়াকৈ ভাজিব লাগিব। মই 40 মিনিটমান ভাজিছোঁ, 40 মিনিটছমান ভাজিছোঁ ধুনীয়াকৈ কম জুইত। আৰু ধুনীয়াকৈ ভাজি থাকিব আৰু ঢাকনি দি থাকিব, সেনেকৈ মানে কম ফ্লেমত ভাজিব লাগিব মাংসটো। তো লৰাই থাকিব ভাজি, আৰু চাবচোন বহুত তেল উঠে। মাহঁতে কয়ে সেইকাৰণে তেল কমকৈ মানে বনাব হাঁহৰ মাংসত। চ' চাওক, ঢাকনি গুচাইছোঁ আৰু 5 মিনিটৰ মূৰে মূৰে মই চাই আছোঁ, তেল উঠিছে। এনেকৈ ভাজি থাকিব ধুনীয়াকৈ, ভাজি 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 চাওকচোন। মই মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ, বহুত টাইম হ'ল ভাজি থাকিব। তাৰপিছত মই ফ্ৰাই কৰি থোৱা কোমোৰা আৰু আলুখিনি তাত দি দিছোঁ।
ধুনীয়াকৈ আপোনালোকে লৰাই থাকিব আৰু ঢাকনি দিব যাতে সেইখিনি ধুনীয়াকৈ সিজি যায়। ধুনীয়াকৈ লৰাই থাকিব, ভাজি থাকিব কম জুইত। তাৰপিছত তাতে ইলাচি পাউডাৰ আৰু গৰম মছলা গুড়িখিনি তাতে ছটিয়াই দিব ধুনীয়াকৈ। মাংসখিনি ধুনীয়াকৈ ভাজি থাকিব, ভাজি মাংসৰ কালাৰটো অলপ ডাৰ্ক হ'ব, মানে দেখা পাব আপোনালোকে। মোক দেখিছে মাংসটো ভাজোঁতে ক'লা টাইপ হৈ গৈছে, মানে ভজাখিনি একদম হৈছে আৰু ধুনীয়া পাৰফেক্ট। তাৰপিছত উতলোৱা গৰম পানী তাত অলপকৈ দি দিব। দুবাৰ দিছোঁ মই, তো প্ৰথম এইখিনি দি দিলোঁ, অলপকৈ দিব, ধুনীয়াকৈ লৰাব আৰু মাংসখিনি ধুনীয়াকৈ সিজিব দিব আৰু ঢাকনি লগাই দিব। মই পানীখিনি গোটেইখিনি অলপমান শুহাইছোঁ। তো তাৰপিছত আপোনালোকৰ যদি ইচ্ছা পানী বেছিকৈ অলপমান মানে পনীয়া কৰিব, তেতিয়াহ'লে পানী অলপ বেছিকৈ দিব আৰু এনেকৈ ঢাকনিৰে আপোনালোকে ধুনীয়াকৈ মাংসটো সিজাব। মোৰ মাংস অলৰেডি সিজি গ'ল আৰু মই তাত পানী বেছি ৰখা নাই, মই গ্ৰেভি টাইপৰ কৰিছোঁ। যদি পনীয়া খায় তেতিয়াহ'লে অলপ পানী বেছিকৈ দিলে হ'ল আৰু এনেকৈ ধুনীয়াকৈ 10 মিনিটমান ধুনীয়াকৈ একদম উতলাব দিব মাংসখন, তেতিয়া সোৱাদটো ধুনীয়া হয় মাংসৰ। আৰু হোৱাৰ আগে আগে আপোনালোকে অলপমান গৰম মছলা ছটিয়াই দিব। তো মোৰ মাংস ৰেডি হৈ গ'ল, খাব বহুত টেষ্টি হৈছিল। যদি মাংসখন আপুনি এনেকৈ বনায় তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আগলৈ আৰু নেক্সট ভিডিঅ'লৈ মই নিশ্চয় আহিম আপোনালোকৰ আগত। তো আজিলৈ ইয়াতেই, থেংক ইউ ছ' মাছ।